নমস্কাৰ, নাথ গড ফাৰ্মিঙলৈ সকলো গৃহস্থকে স্বাগতম। আজি ভিডিঅ'টো বনাব লৈছোঁ মানে ছাগলী, হাঁহ বা মাছ আমি একেলগে কেনেকৈ পুহিব পাৰোঁ বা মই বৰ্তমান কেনেকৈ পুহি আছোঁ এই বিষয়ে ভিডিঅ'টো বনাব লৈছোঁ। এইফালে দেখা পাইছে এইটোতো মোৰ ছাগলী ঘৰটো হয়। তো ছাগলী ঘৰটোৰ ওচৰতে এইটো এটা মোৰ পুখুৰী হয়। পুখুৰীত মই মাছ দিছোঁ। মাছ দিছোঁ কি ভিয়েটনামী কাৱৈ, যিটো কোনোবাই টেংকি কৰিও পোহে। সেই ভিয়েটনামী কাৱৈটো এই পুখুৰীত দিছোঁ। পুখুৰীটো মোৰ বিশেষ দ নহয়। আমি যদি মানে কমাৰ্চিয়েল পদ্ধতিতে মাছ পুহিবলৈ হয় তেতিয়া পুখুৰীটো যদি বহুত বেছি দ কৰি দিওঁ, প্ৰত্যেক বছৰৰ মাছবিলাক মানে প্ৰত্যেক বছৰে আমি উঠাব নোৱাৰোঁ। তাৰ বাবে মই পুখুৰীটো ইমান দ কৰা নাই। মানে প্ৰত্যেক এই বছৰৰ মাছটো যাতে এই বছৰ খৰালিমহীয়া গোটেই মাছটো উঠাই দিব পাৰোঁ, তেনেকুৱা ছিষ্টেমৰ মই পুখুৰীটো বনাই ৰাখিছোঁ। মানে মাছটো মই এবছৰহে পুহোঁ। এই এবছৰ পুহিবৰ কাৰণে মই এইবাৰ ইয়াতে কি কয় ভিয়েটনামী কাৱৈ দিছোঁ। আৰু মাছক যদি আমি খাদ্য নিদিওঁ একচুৱেলি, তো মাছক খাদ্য নিদিলে মাছবোৰ ডাঙৰ নহয়, এইটো আপোনালোকে সকলোৱে জানে। তো ইয়াতে সেইখন জাল পাতি থোৱা আছে। ইয়াতো আমি দুটা মাছ উঠাই পেলাই ঘৰতে খাবৰ কাৰণে ব্যৱহাৰ কৰা যায়। তো মাছক খাদ্য দিব লাগে। মই ভাবিছোঁ মানে মাছক যে আমি খাদ্যবোৰ দিওঁ, সেই খাদ্যবোৰ মাছক ডাইৰেক্ট নিদি পেলাই বেলেগ কাইডাত দিব পাৰি নেকি। মানে মই কি কৰিছোঁ, একচুৱেলি মাছক দিয়া খাদ্যখিনি দিবৰ কাৰণে হাঁহক দিওঁ মই খাদ্যবোৰ। তো হাঁহৰ গঁৰালটো এনেধৰণে মানে মই পুখুৰীৰ ওপৰতে বনাই লৈছোঁ। এই দেখা পাইছে এতিয়া সন্ধিয়া সময়ত, দিনৰ ভাগতো হাঁহবোৰ বাহিৰতে থাকে, কিন্তু সন্ধিয়া সময়ত এতিয়া মই হাঁহবোৰ কি কয় গঁৰালৰ ভিতৰত সোমোৱাই দিম। ইয়াত দেখা পাইছে গঁৰালটো। গঁৰালৰ ভিতৰত ইয়াতে দানা দিয়া আছে, ইফালে দানা দিয়া আছে, তাতে দানা দিয়া আছে, ইফালে দানা দিয়া আছে। এতিয়া হাঁহে যে খাব, হাঁহে খোৱাৰ পিছত যিবিলাক অৱশিষ্টবোৰ বা হাঁহৰ বিষ্ঠাবোৰ ডাইৰেক্ট পানীত পৰিব। পানীত পৰিলে মাছে খাব। মানে একেখিনি দানাৰে মই হাঁহ আৰু মাছ দুইটা বস্তুৱে মানে কি কয় পালন কৰিব পাৰিম। সেইটো পদ্ধতিত এই ছিষ্টেমটো কৰিছোঁ। মানে পুখুৰী মাছ আৰু হাঁহ একেলগে পালন কৰা এইটো ছিষ্টেম হয়। যদিও মোৰ ভিউৱাৰ্ছে কোনোবাই ভাবে যে মই মাছ পুহিবৰ কাৰণে মাছৰ লগে লগে আপুনি হাঁহ এটা বেচ নিশ্চয়কৈ পুহিব পাৰিব। হাঁহক দানা দিয়াখিনি সেইখিনি দানা মানে মাছে পাব, বা মাছক যিখিনি দানা আপুনি দিম বুলি ভাবিছে সেইখিনি হাঁহক দিলে হাঁহৰ পৰা বাৰীৰ পৰা জুই পেলাই নিশ্চয়কৈ মাছে পাব। আৰু আপোনাৰ লগতে হাঁহো ডাঙৰ হ'ব আৰু মাছখিনিও ডাঙৰ হ'ব। ইয়াত দেখা পাইছে পুখুৰীৰ ওপৰতে মোৰ হাঁহৰ গঁৰালটো আছে। হাঁহৰ লগে লগে হাঁহ মই পুহি আছোঁ। আৰু বৰ্তমান মানে ঘৰতে হাঁহবোৰ ইফালে সিফালে ঘূৰি ফুৰিছে। যিকোনো সিহঁতে এতিয়া সন্ধিয়া হোৱাৰ লগে লগে গঁৰালৰ ভিতৰত সোমাব। ৰাতি যিখিনি মই খাদ্য হাঁহক দিওঁ সেইখিনিহে মানে কি কয় হাঁহৰ গঁৰালত দিওঁ। ৰাতিপুৱাতো হাঁহখিনিটো মই বাহিৰলৈ উলিয়াই দিওঁ। হাঁহবোৰ দেখা পাইছে য'ত ত'ত ঘূৰি ফুৰিছে। সিহঁতৰ দিনৰ ভাগততো হাঁহখিনি মই দানাখিনিতো ঘৰৰ বাহিৰতে দি থওঁ, আৰু ঘৰৰ বাহিৰতে খায়। অকল ৰাতি দানাখিনিহে মই পুখুৰীৰ ওপৰত যিটো গঁৰাল বনাইছোঁ গঁৰালটোত দি থ'ম। আৰু ছাগলীয়ে ধুনীয়াকৈ কি কয় হাঁহখিনিয়ে ধুনীয়াকৈ খাব। আৰু সিহঁতে যিখিনি মানে পাছ কৰি দিব সেইখিনি মাছখিনিয়ে পাব। এনেধৰণে মানে হাঁহ আৰু মই মাছ একেলগে পুহি আছোঁ। আৰু মাছক খোৱা দানাখিনিতে হাঁহখিনিও একচুৱেলি মোৰ ডাঙৰ হৈছে। এই হাঁহবোৰ দেখা পাইছে, হাঁহবোৰ একচুৱেলি এতিয়া একমাহ 22-23 দিনমান বয়সৰ হৈছে। একমাহ 22-23 দিনমান বয়সত হাঁহখিনি দেখা পাইছে আপোনালোকে। মানে লাইভ ৱেইট 1 কেজি মানকৈ আহি গৈছে। দেখা পাইছে এতিয়া সিহঁত সন্ধিয়া গঁৰালত সোমাব সময় হৈছে। সিহঁতে মানুহৰ পিছে পিছে আহি আছে। এইবোৰ হাঁহবোৰ দেখা পাইছে মানে সন্ধিয়া হোৱাৰ লগে লগে হাঁহবোৰ আহি পেলাই গঁৰালত সোমোৱা আৰম্ভ হৈ গৈছে। আৰু বহুকেইটা আছে। বৰ্তমান মই 200 হাঁহ পুহি আছোঁ। সিহঁতৰ দানাখিনি সন্ধিয়া দানাখিনি এনেকৈ গঁৰালৰ ভিতৰতে দিছোঁ। সিহঁতে গঁৰালৰ ভিতৰতে খাই আছে। আৰু খাই পেলাই গোটেই ৰাতিটো সিহঁতে যিমানখিনি মানে আউট কৰিব সেইখিনি মাছে পাব। সেইমতে এতিয়া মোৰ মাছখিনিও ভালেখিনি ডাঙৰ হৈছে। কাৱৈবোৰ যিখিনি ভিয়েটনামী কাৱৈ, সেই কাৱৈখিনি যথেষ্ট ডাঙৰ হৈছে। আৰু হাঁহখিনিও আপোনালোকে দেখা পাইছে, হাঁহখিনি এতিয়া 2 মাহ পূৰা বয়স হোৱা নাই, 1 মাহ 22-23 দিনমান বয়স হৈছে। আৰু হাঁহখিনি বৰ্তমান যথেষ্ট ডাঙৰ হৈছে। মানে মাছক খুৱাবলগীয়া দানাখিনি মই একচুৱেলি হাঁহক খুৱাই আছোঁ, যেতিয়া হাঁহখিনিও ডাঙৰ হৈছে আৰু প্লাছ মাছখিনিও ডাঙৰ হৈছে। এনেকৈ যদি মানে এইটো ছিষ্টেমত যদি কৰে আপোনালোকৰ বহুত সহজ হ'ব। হাঁহো ডাঙৰ হ'ব বা প্লাছ মাছো ডাঙৰ হ'ব। মই এনেকৈ কৰি আছোঁ। আৰু মাছ আমি কমাৰ্চিয়েল পদ্ধতিত পুহিবলৈ যদি পুখুৰীটো বহুত দ হয় তেতিয়াহ'লে নহ'ব। পুখুৰীটো যদি দ হয় আমি প্ৰত্যেক বছৰৰ মাছ প্ৰত্যেক বছৰ উঠাব নোৱাৰিম।
তেতিয়া আমাৰ কিছুমান অসুবিধা আহি পৰে। যদি পুখুৰীটো আমাৰ বাম হয় তেতিয়াহ'লে প্ৰত্যেক বছৰ মাছ প্ৰত্যেক বছৰ উঠাব পাৰিম। আপোনালোকে জানে মাছৰ পোনা মেলাৰ আগে আগে আমি পুখুৰীটো ভালকৈ সিঁচি ল'ব লাগে। সিঁচি পেলাই তাত চূণ তূণ মাৰি বা ঘাঁহ বন নোহোৱা কৰি তাৰপিছতে আমি ইয়াতে মাছৰ পোনা মেলিব পাৰোঁ। গতিকে পুখুৰীৰ পানীখিনি মানে ফাগুন চ'তমহীয়া শুকাই যোৱাটো বহুতেই বেছি প্ৰয়োজন। যদি বহুত বেছি দ কৰোঁ তেতিয়া পানীখিনি শুকাই নাযায়। গতিকে মই পুখুৰীটো বহুত দ কৰি ৰখা নাই। এই ফাগুন চ'তমহীয়া পানী শুকাই যাব আৰু যিকণ অকণমান যদি থাকে সেইকণটো মেচিন দি সিঁচি হ'লেও তলটো চফা কৰি তাতে চূণ তূণ মাৰি পেলাই পুখুৰীটো চফা কৰি তাৰপিছত মাছৰ পোনা মেলি দিয়া হয়। আৰু কমাৰ্চিয়েল পুখুৰী এনেকুৱা হোৱাটো বাঞ্ছনীয়। আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ কৰিব পাৰে, কিন্তু পুখুৰী দ পুখুৰী হ'লে নহ'ব। তেতিয়া আপুনি হাঁহ আৰু মাছ নিশ্চয়কৈ একেলগে পুহিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।